নমস্কাৰ মই পূৰ্বালী শৰ্মা বৰদলৈ আবৃত্তি কৰিবলৈ লৈছো প্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মন দেৱৰ কবিতা বিবাহ বিচ্ছেদ। বয়স 21 মোৰ বিয়া, বয়স 23 মোৰ বিবাহ বিচ্ছেদ। সেই দৃষ্টিত মই বদনামী, চৰিত্ৰহীনা, পৰপুৰুষকামী। সেই দৃষ্টিত মই উত্তৰাধুনিকা, কলংকিতা। মোৰ আছে মধুবালা নায়িকা সৰি, নিপুতল উদ্ধত বক্ষ, মেধহীন লাহী ধেনু ভিৰিয়া ভ্ৰু, বগী ধকে ধকে কলা ফুল, চন্দ্ৰোজ্জ্বল নাভি। মোৰ আছে দহা তলা চকু, জোঙা নাক, তেল ফুল ফুলা দুগাল, চুমা ভৰা ওঠ, মোহনীয়া হাঁহি, আৰু আছে স্তাৱক পুৰুষৰ দল। মোৰ নামত আছে কত পুৰুষৰ কবিতা ভৰ্তি ডায়েৰী, ফুটা নুফুটা অলেখ শায়ৰী। মোৰ নামত কত প্ৰৌঢ়ৰ ৰাতি ভৰা গোপন স্বপ্ন অভিসাৰ, কত যুৱকৰ আড্ডাৰ অশ্লীল চিৎকাৰ। বয়স 21 মোৰ বিয়া, ৰূপৱতী কন্যা কৰি বুঢ়ী, কত দুশ্চিন্তা প্ৰফেচৰ মা দেউতা। মই যদি নষ্ট যাম, যদি কোনো অনামী দৰিদ্ৰ যুৱকৰ প্ৰেমে ফুচুলাই মুখ কৰে ঐশ্বৰ্যশালী, যদি বংশভেম নেওচি বোকাময় গাঁৱলীয়া বাটেদি যাওঁ গুচি, কত ভয় তেওঁলোকৰ, কত শংকা, কত দ্বিধা। ষ্টেটাছ চিম্বল, দিল্লী ফেৰত যোৱা, মোটা দৰমহা, মোটা বেংক বেলেঞ্চ, আৰু আন কথা নাই। বয়স 23 মোৰ বিবাহ বিচ্ছেদ। মই ভাল পাওঁ আৰ্ট আৰু কবিতা, তেওঁ ব্লুজৰ নৈশ পাৰ্টি। মই ভাল পাওঁ ফল ফুল পখিলা বৰষুণ, তেওঁ ভাল পায় অচুকাৰ ৰেইন ডান্স। মই ভাল পাওঁ ৰাতিৰ বাঁহী মাত, তেওঁ ভাল পায় অশালীন চিনেমাৰ হাহাকাৰ। মই তেওঁৰ আত্মাক ভাল পাওঁ, তেওঁ ভাল পায় মোৰ স্ফটিক উজ্জ্বল শৰীৰ। মই তিয়া চৰাই ভাল পাওঁ, তেওঁ ভাল পায় ৰাম কুকুৰ। তেওঁ একুৱাৰিয়াম, মই মাছ। মই ভাল পাওঁ প্ৰেম ভৰা চুমা স্পৰ্শ, তেওঁ ভাল পায় মোৰ নগ্নতাক দাঁতেৰে বখলিয়াই। এনেদৰে কি একেলগে থকা সম্ভৱ? মোৰ বংশত মোক খুজি তেওঁ যেতিয়া শুনাই বেশ্যালয়ৰ কাহিনী, মোৰ নাভিত উঠোৱা তেওঁ যেতিয়া শুনাই অফিচৰ অনামিকা গোস্বামীৰ উৰুৰ তিলৰ কাহিনী। He is drug addicted, he is drug addicted, he is sadist, he is lumpen, my lord. একেই সকলো পুৰুষ। তেওঁৰ জননাংগত বহু নাৰীৰ দিব্যাটো নিষিদ্ধ, বহু নাৰীৰ বিচনাত পৰিছে তেওঁৰ বীৰ্য। বয়স 23 মোৰ বিবাহ বিচ্ছেদ। অকলে থাকো, চৌপাশে ৰাম কুকুৰ পুৰুষ, লোভিয়া চকুবোৰ ৰৈ থাকে, কি জানি মোৰ বুকুৰ আচল হৈ পৰে। সিহঁতৰ চাউনি মই বাৰে বাৰে ধৰি না। মোৰ মন যায় পুৰুষ বেশ্যাক মোৰ বিচনাত শুৱাই মোৰ প্ৰিয় পুৰুষক সেই কাহিনী শুনাও। অন্যথা বলাৎকাৰ কৰোঁ যুগ যুগ সাহস শক্তিশালী পুৰুষক, আৰু নৰ্দমাত গতিয়াই পেলাও। নিৰ্যাতিতা নাৰী সমাজ আপোনালোক সাজুনে? ধন্যবাদ।